বিহু আহি পালেহি, কাম কৰি শেষেই হোৱা নাই। ইটো সিটো কৰি থাকোঁতে দিনটো গৈছে। আজি ৰাতিপুৱা শুৱাৰ পৰা উঠি গা পাটো ধুই ল'লোঁ। ধুই লৈ হাততে চাহকাপ লৈ চাহকণ খাই লৈ তিতাদাহে ঘৰৰ দৰ্জা, খিৰিকী, ড্ৰেছিং চেছিং, গড্ৰেজ সকলোবোৰ চাফ চিকুণ কৰাত লাগি গ'লোঁ। কাৰণ ল'ৰা ছোৱালী থাকিলে কামবোৰ কৰিবলৈ সময় নাপাওঁ। যেতিয়াই তেতিয়াই আমনি কৰি দিয়া, কাম আধাতে এৰি থৈ বেলেগ কামত ব্যস্ত হ'ব লগা হয়। সেইকাৰণে আজি বোলো তাক অকণমান বেলেগ ছাইডত ৰাখি মই কামকেইটা কৰিবই লাগিব, নকৰিলে নহ'ব, পিছলৈ থৈ দিলে থাকিয়ে যায়গৈ। সেইকাৰণে বোলো তাক আইতাকৰ লগতে থৈ আহোঁ। মই চাফ কৰি থাকোঁতেই সি আইতাকৰ লগত মোবাইল চাই আছে। আৰু কামকেইটা কৰি মেলিতো ভাতকেইটাতো খাবও লাগিব, যিমানেই কাম নকৰোঁ পেট পূজাটো মেইন। সেইকাৰণে ভাতকেইটাও বনাবলৈ আহি গ'লোঁ। ইয়াত বুটৰ দাইল বনাইছোঁ আৰু ৰঙালাও চঙলাও এগালমান কাটি লৈছোঁ। বোলো কি বনাওঁ ঠিক নাই আজি। এয়া তিতা কেৰেলা অকণমান ভাজিলোঁ সৰু আলুগুটিৰ লগত। আৰু ভাত পানীকেইটা খাই বৈ লৈ অকণমান ৰেষ্ট কৰিয়ে লগে লগে আকৌ আবেলিৰ খাদ্য ৰেডি হৈয়ে গ'ল। এয়া তৰমুজ অলপমান কাটি লৈছোঁ ক'লা নিমখ দি। খাই বৈ লৈ আকৌ পিঠাগুড়ি কেইটামান খুন্দাত লাগি গ'লোঁ, কাৰণ পিঠা কেইটামানো বনাব লাগিব। সেইকাৰণে বোলো পিঠাগুড়িকেইটা খুন্দি ৰ'দত দিম, কিন্তু ৰ'দত দিবলৈ নহ'লে সন্ধিয়াই হৈ গ'ল কাম কৰি থাকোঁতে। আধা পিঠাগুড়িও হেৰি কৰি থাকোঁতে চাহ বনাবলৈ ক'লে, বোলো চাহকণো বনাই লওঁগৈ। এয়া ধুনীয়াকৈ চাহকাপ খাই ল'লোঁ। খাই লৈ বোলো বাকীখিনি পিছত কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই।